হে বন্ধু বান্ধৱীসকল, কি খবৰ? খবৰ নিশ্চয় ভাল। আজি আমি আহিছোঁ শ্বুটিং চাবলৈ। এতিয়া বৰ্তমান যাই আছোঁ আমি। চাওক কি সুন্দৰ এটা দৃশ্য। আমি যিয়ে নহওক দে, কৰোণা মেইন সেইকাৰণে মাস্কখন পিন্ধি লৈছোঁ, কোনো যাতে ভুল নুবুজে। চাওক কি ধুনীয়া মনোমোহা দৃশ্য। এটা গানৰ শ্বুটিং কৰিম বুলি আহিছোঁ। তো এতিয়া বৰ্তমান যাইছোঁ, চাইকেলে মেইন, যিটো গাঁৱৰ মানুহ আৰু কি চাইকেল মেইন। তো অলপ দেৰিকৈ হ'ব আমাৰ শ্বুটিং। আমি বৰ্তমান গৈ আছোঁ, ভিডিঅ'টো চাই থাকিব আপোনালোকে। তো এতিয়া আমি গৈ পামেই শ্বুটিং স্থলীলৈ। অকণমান দূৰ আছে, বেছি দূৰ নহয়, গাঁৱতে কৰিছোঁ যিহেতু কৰোণা। তো আপোনালোকে ব্লগটো চাই থাকক, এনজয় কৰক আৰু অলপ দে। ইয়াৰ পিছত বাপু হাই, আমি বৰ্তমান গৈ আছোঁ শ্বুটিং চাবলৈ। আৰু শ্বুটিং মানে ছাতা ধৰাকৈ দেচোন, যিটোকে লগৰ ছোৱালী দিয়ে একদম আহিব। চাইকেল মেইন যিমান যি নহওক চাইকেল মেইন। তো এতিয়া আমি আহি পালোঁ। এই চাওক বাৰীৰ মাজে মাজে এনেকৈ যাই আছোঁ। আমাৰ ইয়াতে হ'ব শ্বুটিং আজি। তো এতিয়া যাই আছোঁ আমি শ্বুটিং চাবলৈ। এই বাপু পিছে পিছে আহি আছে ছাতা ধৰি। ৰ'দ না, বিৰাট ৰ'দ দিছে। মাস্ক লগাইছোঁ দেই, মাস্ক লগাইছোঁ। কৰোণা মেইন, বাকী যিয়ে নহওক কৰোণা মেইন। তো এনেকৈ আহি আমি পালোঁ এটা এনেকুৱা ৰাস্তা। তো ইয়াতে হাতত ল'ব লাগিব প্ৰায় কাণত। ইয়াৰ বাপুই চেণ্ডেল হাতত লৈছে, এই চেণ্ডেল লৈছে, ময়ো লৈ দিলোঁ হাতত। মোৰ মুখখন দেখি দিয়ে একবাৰ। এয়া চেণ্ডেল মই লৈ ল'লোঁ হাতত। এতিয়া আমি যাত্ৰাটো আৰম্ভ কৰোঁ। পতা এনেকুৱা বোকাত আপোনালোকৰ বাবে কষ্ট কৰি আহিছোঁ। তো এতিয়া যাবলৈ ওলাইছোঁ। তো এতিয়া আমি ছাতা টানি গৈ আছোঁ শ্বুটিং স্থলীলৈ। যাই পামেই আৰু প্ৰায় মোটামুটি বহুত দূৰ আছে। হ'লেও কেনেকুৱা চিটুৱেশ্যন চাওক না, বতাহ পকা, উপায় নাই। কুছ পানী কেলে কুছ খনা পৰতা হে। এয়া চেণ্ডেল চাওক হাতত লৈছোঁ, উপায় নাই। এতিয়া আমি গৈ আছোঁ। চাওক কি সুন্দৰ পৰিৱেশ। ইফালে বাপু আগে পেডেল মাৰি পেডেল নহয়, ভৰি মাৰি গৈ আছে। এয়া চেণ্ডেলযোৰ পিন্ধি ল'ব। তেতিয়া আমি গৈ আছোঁ কেৱল মাত্ৰ। তো এয়া বৰ্তমান শ্বুটিং চলি আছে। গান শুনিলে নাচো লাগে। নাচো হৈছে না কৰোণা মেইন দেই। মাস্ক মাৰিছোঁ, মাস্ক আছে আমাৰ লগত। তো এয়া চাওক চেণ্ডেল ক'ত ল'লোঁ। আমি বৰ্তমান যাই আছোঁ। কঠীয়াৰ মাজে চাওক ইমান সুন্দৰ পৰিৱেশ। যাই আছোঁ। চেণ্ডেল মেইন দেই, চেণ্ডেল মেইন আৰু মাস্ক মেইন। চেণ্ডেলযোৰ কাৰোবাৰ লৈ যাব পাৰে না, সেইকাৰণে লগত লৈছোঁ দেই। তো এয়া শ্বুটিং বৰ্তমান চলি আছে, এনেকুৱাকৈ চলি আছে। তো এয়া শ্বুটিং চলি আছে। এই সন্মান কিয় যায় বাবা? এই আমাৰ ডিৰেক্টৰ হয় দেই, নহয় মৰে লগ দে। মিছা কৰিলে কি হ'ব, মৰে লগ। কেনেকুৱা লাগিছে শ্বুটিং কৰি? ভালে। কোনটো গান আহি আছে আমাৰ আৰিয় নীলৰ পানী দয়া জাপি গানটো আহি আছে। অঁ ঠিক আছে। এয়া কেমেৰামেন জাপি লৈছোঁ দেই, একদম মেইন। এয়া চাওক একাঠু পতাত খোজ কাঢ়ি আছোঁ। বিৰাট কষ্ট হৈছে দেই। কিবা লাইক এটা কৰি দিবি দেই ঘণ্টা দেখোন। পানী দি নহ'ব, চাহ লাগব। বাবু কেনে লাগছে? জুই না চাহটো অলপ ধৰ মোকো। প্ৰচণ্ড ৰ'দৰ মাজত, পাথৰৰ মাজত দেই ভিডিঅ' শ্বুটিং কৰি আছোঁ। বিৰাট কষ্ট হৈছে দেই। একাঠু গৈছে। এইটো আমাৰ ডিজিটেল খেতিয়ক, বৰ্তমান মোবাইল চাই খেতিৰ বিষয়ে চাই আছে।
ঐ কি বস্তু দিবি না কি তো ইয়াৰ ৰোৱনী বৰ্তমান ৰেডি চব কোনাই কোনাই লাগি গৈছে বাপু কেনে জুই না ডাইৰেক্টৰো দামী প্ৰডিউচাৰো দামী কেমেৰামেন দামী চব দামীয়ে নেকি তো এতিয়া বৰ্তমান হৈ গ'ল এটা চব হৈ গ'ল হয় নেকি ন আমাৰ ডিৰেক্টৰৰ গণ্ডগোল হৈয়ে থাকে বাপু কেনে জুই না পানী চক জাপি পিন্ধি লৈছোঁ জাপি 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 মেইন আজিকালি এই বস্তুটো নোহোৱাই হৈ গৈছে আজিকালি চব ডিজিটেল হৈ গৈছে না বৰ্তমান চলি আছে কেমেৰা এয়া বৰ্তমান শ্বুটিং আমাৰ চলি আছে আনলুয়া মুখে দি বু তো ভিডিঅ'ৰ কাম বৰ্তমান চলি আছে খালি চলি আছে বেলেগ নকওঁ আৰু কি ক'ম আৰু কেতিয়াবা দেখি আছোঁ কিমাননো চাব বৰিং লাগে না বৰ্তমান কেমেৰামেন শ্বুটিং চলি আছে এয়া কপিল কেনে লাগিছে ভাল লাগিছে না কষ্ট বিৰাট কিন্তু এয়া চাওক একদম বোকা কেমেৰামেন কৰি উঠিছে তো বৰ্তমান শ্বুটিঙৰ কাম চলি আছে এই কপিল মোৰ লগতে এছিষ্টেণ্ট হিচাপত ইয়াক লৈ আহিছোঁ পতাত নপৰিলিয়ে কত এয়া কেমেৰামেন বাপু কেনে কৰি থাকা এয়া চাওক একদম সুন্দৰ পৰিৱেশ সেউজীয়া চাৰিওফালে কেৱল সেউজীয়া তো এয়া দেখিছে শ্বুটিং চলি আছে তো একদম ৰ'দ দিছে গতিকে গামোচা এখন লৈছোঁ এয়া বৰ্তমান নাচি আছে দি বলছুং না দি রা ফটো ফটো চিটকে গোটে মালখা মানুহ চিটকে পতাই এ আমাৰ ডিৰেক্টৰ ছাৰ লগতে এক্টৰ চব প্ৰডিউচাৰৰ পৰা এডিটিঙৰ পৰা চব কেমেৰামেনটো খালি আজি বেলেগো দিছে এনে আগে পিছে কেমেৰামেন আপুনি হয় না ইয়ে নেকি খুৰীহঁতে ফুৰি আছে ইহঁতে কিন্তু শ্বুটিং কৰিব অহা নাই দেই ইহঁতে ৰিয়েলকৈ ৰৈ আছে ভুই আমাৰ এই বৰ্তমান চলি আছে শ্বুটিঙৰ 5 দিন শ্বুটিঙৰ কাম বৰ্তমান সম্পূৰ্ণ হ'বই আৰু বেছি টাইম নাই ইয়াৰ পৰা লুটি পুটি লৈছে কেনে লাগিছে মজা না তোমাৰ ভিডিঅ'ৰ কাম বৰ্তমান সমাপ্ত হ'ল এয়া সকলোৱে যাব ধৰিছে ঘৰত এতিয়া অকণমান ৰখিম কিবা অলপ আনিছে খাই যাম সেইখিনি খাই দি পেলাই আকৌ ঘৰত যোৱাত সেইখিনি দেখুৱাই আছোঁ কিমান বোকাত মানে খোজকাঢ়ি আছোঁ যাই আছোঁ বৰ্তমান
বিৰাট কষ্ট দেই আন্ধাৰ গৈছে হৈছে না আন্ধাৰ হৈছে এই বৰ্তমান খাবা নাপাওঁ এতিয়া খাই আছে